নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি আমি এইখিনিয়ে মানে ক'ব বিচাৰিছোঁ যে আমাৰ গাৰো ছাত্ৰ সন্থা, শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে GSU, আজি GSUৰ সদৌ কোকৰাঝাৰ জিলা গাৰো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী মৃষ্টেন্দ্ৰ মাৰাকে মানে আমাৰ এই গাৰো ছাত্ৰ সন্থাক নিজৰ খেয়াল খুচিমতে মানে চলাব বিচাৰিছে। আৰু আমি যে কেন্দ্ৰীয় কমিটি আছোঁ, আমাৰ ওপৰত যে CEC আছে, মানে কোনো পাত্তা নিদিয়াকৈ নিজৰ খেয়াল খুচিমতে সি মানে চলাব বিচাৰিছে। আৰু নিজৰ খেয়াল খুচিমতে আমাৰ গাৰো ছাত্ৰ সন্থাক বিভাজন কৰিব বিচাৰিছে। সেইকাৰণে আমি মানে অল BTR গাৰো ছাত্ৰ সন্থাই আমি কোকৰাঝাৰ জিলাৰ সভাপতি শ্ৰী মৃষ্টেন্দ্ৰ মাৰাকক আমি আমাৰ সংগঠনৰ পৰা আৰু পৰ্বতজৰা প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি মানে বহিষ্কাৰ কৰিছোঁ। তো ক'বলৈ গ'লে আমাৰ গাৰো ছাত্ৰ সন্থা সকলোৱে জানে যে আজিৰ পৰা প্ৰায় মানে বহু বছৰৰ পৰা আমি সংগঠন কৰি আছোঁ, কিন্তু আমাৰ মাজত তেনেকুৱা কোনো খেলি মেলি নাছিল। আগৰ পৰাই এতিয়ালৈকে খুব ভালদৰে চলি আছিল, কিন্তু কাৰ হেঁচাত কাৰ ৰচত পৰি পেলাই আজি মৃষ্টেন্দ্ৰ মাৰাকে মানে তেনেকুৱা মানে নিজৰ খেয়াল খুচিমতে কাম কৰি আছে আমি নাজানো। যদি তেনেকুৱা কৰিছে, এইটো আমাৰ জাতিটোৰ কাৰণে ভাল নহয়। গতিকে আমি বিচাৰোঁ আমাৰ জাতিত, আমাৰ সংগঠনত যাতে কোনো ধৰণৰ বিভাজন নহয়, সকলোৱে একেলগে যাতে আমি মিলা প্ৰীতিৰে সংগঠনখন যাতে চলাই লৈ যাব পাৰোঁ। তাৰ কাৰণে মই মানে আমাৰ এই BTR বাসী, আমাৰ গাৰো সম্প্ৰদায়ৰ যিমান মানুহ আছে সকলোকে মই মানে আহ্বান জনাইছোঁ। এনেকা আমি মানে ডাইৰেক্টলি কোনোবা এটা ৰাজনীতি দলক আমি দোষাৰোপ কৰিব নাযাওঁ, কাৰণ গোপনে যদি তেনেকুৱা এখেতে যোগাযোগ কৰি থাকে এইটো বেলেগ কথা। কাৰণ আমি মানে BTRত গাৰো জনসংখ্যা হিচাপে বহুত কম। ইয়াত আমাৰ মাজত ৰাজনীতিও কৰিব লাগিব, সংগঠনো কৰিব লাগিব, তাৰ উপৰঞ্চি মানে আমি সমাজৰ বহু ধৰণৰ কামো কৰিব লাগিব। মানে আমাৰ মাজত বহুত দায়িত্ব আছে। এই ক্ষেত্ৰত সংগঠনটো যেনেকৈ আমি ভালদৰে মানে চলাই আছোঁ, ভালদৰে মানে বাহাল ৰাখিছোঁ, খুব সুন্দৰভাৱে চলি আছিলে। কিন্তু এই কেইদিনমানৰ ভিতৰত দেখিবলৈ পাৰিছোঁ মানে এখেতে আমাৰ কেন্দ্ৰীয় কমিটিৰ ওপৰত মানে উঠি পৰি লাগিছে। আমাৰ CC যিটো আছে, মানে চেন্ট্ৰেল এক্সিকিউটিভ কমিটি, মানে অল ইণ্ডিয়াৰ যিটো আছে, ইয়াৰ ওপৰতো মানে গোপনে মানে কিছুমান বিৰোধী পক্ষৰ লগত যোগাযোগ কৰি পেলাই মানে মিটিং আজাৰ কৰি আছে। মানে আমাৰ CCৰ প্ৰেচিডেণ্ট মিষ্টাৰ থেংচাক জি মমিন, এখেতক মানে সভাপতি পদৰ পৰা মানে আঁতৰাব লাগে, এইটো লৈ পেলাই মানে ইহঁতে মানে এটা ষড়যন্ত্ৰ এটা কৰি আছে আৰু কি। এইটো আমি ভালকৈ জানিব পাৰিছোঁ। এই ক্ষেত্ৰত আমি অলৰেডি CCৰ প্ৰেচিডেণ্ট থেংচাক জি মমিন, এখেতৰ লগত আমি আলোচনা কৰিছোঁ। এখেতৰ নিৰ্দেশ মৰ্মে আজি আমি মানে আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি শ্ৰী মৃষ্টেন্দ্ৰ মাৰাকক আমি বহিষ্কাৰ কৰিলোঁ। মানে আপোনালোকেও সেইদিনা আমি দেখিব পাইছোঁ যে সৃষ্টিঝৰাত হঠাতে এটা মিটিং কল কৰি পেলাই ইয়াত এটা সুকীয়াভাৱে পৰ্বতজৰাত আঞ্চলিক কমিটি এখন আছে, সেই আঞ্চলিক কমিটিটো সুকীয়াভাৱে ৰাইজৰ কাম কৰি আছে। ইদানিং গোটেই পৰ্বতজৰা গাঁওবিলাকক মাতি পেলাই আমাৰ পৰ্বতজৰা আঞ্চলিকৰ সভাপতি মানে ভূমি সংক্ৰান্তত এটা ভাল কাম কৰি আছে। ইয়াৰ মাজতে হঠাতে সেইদিনা মিটিং মাতি পেলাই আমাৰ এই আঞ্চলিক কমিটিখন ভংগ কৰি পেলাই নতুন এটা মানে নিজৰ খেয়াল খুচিমতে এটা আঞ্চলিক মানে গঠন কৰিলে। ইয়াত আমি যে মানে এখেতৰ ওপৰত যে কেন্দ্ৰীয় কমিটি আছোঁ, কেন্দ্ৰীয় কমিটি আমি অজ্ঞাত, আমি নাজানো। তো এইবিলাক কাম একচুৱেলি দল বিৰোধী কাম হয়। দলৰ মানে নীতি নিয়ম, যি দলৰ আমাৰ মানে আদৰ্শ, এই আদৰ্শৰ বিৰুদ্ধে হয়। তো গতিকে এইবিলাক ক্ষেত্ৰত আমি মানে এখেতক আমি অবজাৰ্ভ কৰিছোঁ। আৰু এই কাম বুলি নহয়, তাৰ আগতো তেনেকুৱা বহুত মানে তেনেকুৱা মানে সংগঠন বিৰোধী তাৰ কাৰ্যকলাপ আছে। তো এইবিলাকৰ কাৰণে আমি এখেতক আজি মানে সংগঠনৰ পৰা মানে বহিষ্কাৰ কৰিলোঁ। বিভিন্ন অভিযোগৰ শেষ নাই তেখেতৰ।